এভৰিৱান মই জোনালী আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আমি কলৈ গৈ আছোঁ চাই থাকক ভিডিঅ'টো শেষলৈকে আহক তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আমি যিহেতু আহি আছোঁ এটা বাৰ্থডে পাৰ্টিলৈ আৰু ফাইনেলি আহি পাই গ'লোহি বাৰ্থডে পাৰ্টি আৰু এইফালে দেখিছেনে কিমান ধুনীয়াকৈ ঘৰটো ডেক'ৰেশ্যন কৰি ৰাখিছে আৰু এইফালে কেক ৰেডি আছে যিহেতু আমাৰ কাৰণে ৰখি আছিলে দাদাজনে আৰু এইফালে আমাৰ তানিয়া বেবী যিহেতু আজি তানিয়াৰ বাৰ্থডে হয় আৰু আমি সকলোৱে আহিছোঁ ৰ'ব প্ৰথমতে কেক কটা নহয় দেই কেকটো কিন্তু থোৱাহে হৈছে এতিয়া প্ৰথমতে হ'ব ফটো আৰু ভিডিঅ' প্ৰস্তুত কৰাৰ পৰ্ব আৰু এইফালে দেখিছেনে ট্ৰফি কি ধুনীয়াকৈ সজাই থোৱা হৈছে এয়া কিন্তু বেলেগ কোনো নহয় আমাৰ তানিয়াই স্কুলত পোৱা ট্ৰফি হয় তাই যিহেতু কাৰাটা কম্ফু কম্পিটিশ্যন কৰে আৰু তাত স্কুলত তাইক এয়া উপহাৰ দিয়া হৈছিলে আৰু এইফালে ৰখি আছে তাইৰ স্কুল ফ্ৰেণ্ডসকল এতিয়া প্ৰথমতেই কিন্তু ফটো উঠা আৰু ভিডিঅ' বনোৱা পৰ্ব দেই তাৰ পাছতহে কেক হ'ব এইফালে হৈছে তানিয়াৰ দেউতাক আৰু এয়া হৈছে তানিয়াৰ মাক মোৰ কিন্তু এনেকৈ কাৰোবাৰ বাৰ্থডে পাৰ্টিলৈ আহিলে মোৰ নিজৰ বাৰ্থডেলৈ মনত পৰি যায় যিহেতু আমি সৰুৰ পৰা ডাঙৰ হ'লোঁ আমাক কোনেও বাৰ্থডে এনেকৈ উইচ নকৰিলে বাৰ্থডে আমাৰ কোনেও নাপাতিলে আনুচা আমাৰ ডেট অফ বাৰ্থটো সঠিককৈ গম নাপাওঁ যে আমাৰ এইটোৱে ডেট অফ বাৰ্থ হয় তো সেইকাৰণে বেলেগৰ হ'লে বহুত মানে ভাল লাগে এইফালে আমাৰ অঞ্চুক থিয় কৰাই দিছে কেকটোৰ ওচৰত কিন্তু অঞ্চু নাথাকে ভয় কৰিছে আৰু সকলোৱে এনেকৈ ফটো উঠিছে ভিডিঅ' বনাইছে কি সুন্দৰকৈ লাষ্টত গৈ অঞ্চু থিয় হ'লগৈ আৰু এইফালে কেক কটা আৰম্ভ হৈ গ'ল মই ভাবিলোঁ যিহেতু কেক কটা হৈ গ'ল এতিয়া সকলোৰে চেহেৰাবোৰ অকণ দেখুৱাই দিওঁ যাতে কোনেও বেয়া নাপাওক আৰু এইফালে কেক খালোঁ আৰু বহুতো কিবাকিবি খালোঁ আমি সকলোৱে এনেকৈ বাৰ্থডে চেলিব্ৰেট কৰিলোঁ আৰু ভিডিঅ'টো আজিলৈ ইমানেই